Good morning everyone. এয়া টেঙামৰা কেইটামান খেতি কৰিছিলোঁ আপোনালোকক দেখুৱাইছোঁ। আজি মই মানে টেঙামৰা জেলি বনাম। সেইকাৰণে কেইটামান কাটি লৈ গৈ আছোঁ। বেছি নহয় আৰু কেইটামান বনাম আৰু যিহেতু আমাৰ ইয়াত খোৱা মানুহ নাই যেতিয়া কেইটামান কাটি দিলোঁ। এয়া চাওক, এখন পাচিত মই কৰি দিলোঁ, ফুলবিলাক ইয়াতে থৈ দিছোঁ। তাৰপিছত গুটিটো এক্সট্ৰাকৈ থৈ দিছোঁ। গুটিটো নেপেলাওঁ, গুটিটো থৈ দিম আৰু গুটিটো মানে ৰ'দত দিব লাগিব আৰু 5-6 দিনমান দিব লাগিব। যিহেতু ঠাণ্ডা দিনত ইমান চোকা ৰ'দ নহয়, নিদিয়ে ৰ'দটো চোকা নহয়, যেতিয়া 4-5 দিনমান থ'ব লাগে ৰ'দত। গুটিটোও নেপেলাম, গুটিটোও কিবা এটা বস্তু বনাই দেখুৱাম আৰু আপোনালোকক পিছত বেলেগ ভিডিঅ'ত বনাম আৰু যিহেতু ইয়াত নহ'লে এতিয়া বেছি লং হৈ যাব ভিডিঅ'টো। এয়া গুটিটো সেয়া চাওক, ফুলকেইটা এতিয়া মই এইটো পানীত ৱাছ কৰি দিম। যিহেতু ধূলি বালি লাগি আছে, যেতিয়া 4-5 বাৰমান ধুব লাগিব। মই কমচে কম 4 বাৰ ধুলোঁ। এয়া চাওক পূৰা চাফা হৈছে। আৰু ইফালে কেৰাহী গৰম হৈ আছে, কেৰাহী পাতি দিছিলোঁ, আগতীয়াকৈ গৰম কৰি দিছিলোঁ। আৰু ইয়াতে টেঙামৰা অনুসৰি মই পানী দিছোঁ 1.5 গিলাচ। যিহেতু বেছি পানী দিলে বেয়া হৈ যাব, যিহেতু সেইকাৰণে জোখত ল'ব লাগে পানীটো। মই জোখতে লৈছোঁ আৰু 1.5 গিলাচ। আৰু 5 মিনিটমান ঢাকনি মাৰি, এতিয়া সিজিলে পূৰা সিজি গৈছে। ৰঙা ৰংটো পূৰা এৰিছে আৰু এইটো চাওক, ৰংকেইটা এৰি দিছে। তাৰপিছত আকৌ 5 মিনিটমান ঢাকনি মাৰি দিলোঁ। ঢাকন মৰাৰ পিছত 5 মিনিটৰ পিছত মই গেছটো অফ কৰি দিলোঁ, যিহেতু পানী শুকাই গৈছিলে। সেইকাৰণে গেছটো নমাই দিলোঁ। চেকনি সহায়েৰে হেতাতে চেকি দিলোঁ। ইয়াতে ফুলকেইটা মই নেপেলাওঁ, এইটো মানে মিঠৈ দি বনাম আৰু তেল মাৰিব লাগে মিঠৈ দি। শুকান ৰুটিৰ লগত পুৰা টেষ্টি লাগে খাই। আপোনালোকে বনাই খাই চাবচোন। এয়া ৰস ওলাই আছে এইটো। আৰু ইয়াত মই গিলাচ লৈ লৈছোঁ, যিহেতু মই পানীত 1.5 গিলাচ লৈছিলোঁ অথনি। সেইটো গিলাচৰে মই এতিয়া ইয়াতে ঢালি দিম পানীটো। কিমানকৈ ওলায়, এতিয়া পানী দিছিলোঁ 1.5 গিলাচ, এতিয়া আধা গিলাচ ওলাইছে। আৰু গিলাচো নহ'লে আৰু ঢালি দিলোঁ। কেৰাহী গৰম হৈ আছে যেতিয়া। আৰু এইটো গিলাচৰে মই সমানে ল'ম। টেঙামৰা জুচ ৰসটো যিমান ওলাইছে সিমানেই, সেইটো জোখতে মই চেনিটো লৈছোঁ। চাওক, আধা গিলাচ চেনি লৈছোঁ। চেনিটো মই ইয়াতে ঢালি দি আছোঁ। গেছটো পূৰা ল' ফ্লেমত দিছিলোঁ। ল' ফ্লেমত নিদিলে মানে তলত লাগি যাব যে, সেইটো কাৰণে হেতাৰে মানে মাজে সময়ে লৰাই থাকিব লাগে, লাহে লাহে। এইটো 5 মিনিটমান হ'ল। 5 মিনিট হোৱাৰ পিছত আপোনালোকে চাব পাৰিব। চাওক, ফেনকেইটা ওলাই আছে পূৰা। এই ফেনকেইটা মানে পেলাই দিব লাগে। যিমান ওলায় সিমানেই মানে পেলাই দিব লাগে পাৰিলে। এইটো চব কি ধুনীয়া হৈ আছে এতিয়া। অলপো এৰিব নালাগে, পূৰা লৰাই থাকিব লাগে আৰু মাজে সময়ে।
এই থুপথুপীয়া হৈ গৈছে আৰু হৈ গ'ল আৰু ৰেডি হৈ আছে। এতিয়া মই পানী লৈছোঁ ইয়াত বাতিত অলপ, ইয়াতে এটোপামান দি দিছোঁ আৰু চাইছোঁ এই চাওক হৈ গ'ল। এতিয়া মই শুকানকৈ ইয়াত বটল লৈছোঁ, চিচা বটল, ভাল চিচা বটল ল'ব আপোনালোকে। আৰু 10 মিনিট থোৱাৰ পিছত মই আপোনালোকক চামুচেৰে দেখুৱাই আছোঁ উলিয়াই। এয়া চাওক, চাই ল'ব আপোনালোকে, পূৰা লাগি আছে, জাম হৈ আছে চাওক। আৰু এতিয়া যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। থেংক ইউ।